উঠা নাই নেকি বাবা কেতিয়াবা উঠিছে কলৈ গ'ল মাতি দিয়াছো তাত এবাৰ নদীৰ পাৰৰ ফালে গৈছে বাবা নদী পাৰলৈ ৰাতিপুৱা নদী পাৰলৈ বাৰু মই এবাৰ চাই গ'লো নদী পাৰলৈ ঠিক আছে যোৱা হা জ্ঞান ও জ্ঞান জ্ঞান তোক ঘৰৰ বিচাৰি ফুৰিছো তই ইয়াত যে কি হৈছে জ্ঞান নাই মনটো ভাল নহয় কি হৈছে কোৱাচোন অকলে অকলে তই ইয়াত বহি আছ তোক ঘৰত বিচাৰি ফুৰিছো কোৱাচোন কি হৈছে পৰি যে পৰি কি হ'ল পৰি কোৱাচোন সৰুৰ পৰাই পৰিৰ লগত খেল ধেমালি কৰি ডাঙৰ দীঘল হৈছিল তাই মই নহ'লে থাকিব নোৱাৰো আৰু ময়ো নোৱাৰো এবাৰ দেখা পাব লাগিবই মোৰ বেছি পঢ়া নহয় তইতো জানই মোৰ দেউতা নাই সৰুৰ পৰা মই কামত লাগি তাই এতিয়া গুৱাহাটীত পঢ়ি আছে এইচএছত বহুত ভাল নাম কৰিছে সেইকাৰণে তাই গুৱাহাটীত থাকি পঢ়া কথা ক'লে বৌৰ দেউতা গাঁৱৰ ধনী মানুহ চাকৰি কৰে হ'লেও কিন্তু অলপো অহংকাৰ নাই বহুত ভাল পায় মোক আৰু দেউতাকে কৈছে পঢ়ি পঢ়ি কিবা এটা কৰাৰ পিছত হেনো আমাৰ বিয়াখন পাতি দিব আমাৰ বিয়া বোলে সৰুতে ঠিক কৰি থৈছে তাই যোৱা দিনা মোৰ যে কিমান দুখ লাগিছিল তাই যোৱাৰ আগত শেষবাৰৰ বাবে আমি ইয়াতেই লগ কৰিছিলোঁ ঐ তই গুৱাহাটী যাবিগৈ ন যাবই লাগিব ইমান ভাল নাম কৰিলো এতিয়া জানো নপঢ়িলে হ'ব হয় দেই তই তাত নতুন বন্ধু বান্ধৱী পাবি মোক চাগে পাহৰিয়ে যাবি ন হেত এইটো তোকেৰি মই কেনেকে যাব ওলাইছো মইহে জানো কিয় এনেকে কৈ আছো নাযাও তই যদি তেনেকে ভাবিছ নহয় ভয় লাগে শুনিছো তাত হেনো মানুহ গ'লে সলনি হৈ যায় তোৰ মৰম ইমান কম নহয় দে পাহৰি যাবলৈ মই আজিৰ পৰা কাৰ লগত নৈৰ পাৰত আবেলি কথা পাতিম মোৰ স্মৃতিবোৰ ইয়াতে আছে যেতিয়াই বিচাৰ তেতিয়াই পাবি ভালদৰে থাকিবি লগৰ কাৰ লগত ঘূৰি নুফুৰি মই তোৰ বাবে অপেক্ষা কৰিম তোকেৰি মই কেনেকে থাকিম হ'ব দেই কলেজ বন্ধ দিলে আহিবি চিঠি দি থাকিবি দেই মই নোৱাৰো তোকেৰি থাকিব বহুত মনত পৰিব মই নেযাওঁ সেই পাগলী হ'ব দেই চাবি দিনবোৰ কেতিয়া পাৰ হৈ যাব গমেই নাপাবি তোৰ বুকৰ মাজত অলপ খাব দে মোক বহুত দুখ লাগিছিল মোৰ কিন্তু তাই মোৰ চকু পানী দেখিলে বহুত দুখ পাব সেয়ে চকু পানীবোৰ হৃদয়তে ৰাখি মনে মনে থাকিলোঁ পিছদিনা তাই গ'লগৈ গুৱাহাটী দেউতা যাওঁ দে ভালদৰে থাকিবি ঐ চাচা মোক দে পৰি ভালদৰে থাকিবি তইও ভালদৰে থাকিবি লগৰ কাৰ লগত ঘূৰি নুফুৰিবি হ'ব দে 6 মাহৰ পিছত আজি তাই ঘৰত আহিব চিঠি দিছে মনটো বহুত ভাল লাগিছে মই তাইৰ ঘৰতে ৰৈ আছিলোঁ পৰি ভালে ভালে আহি পালা আহি পালো দে বাটত কিবা কষ্ট পাৰি নেকি নাই দে ইমান দূৰ আহিছো এতিয়া কথা নাপাতো দে কালিলৈ দিনত কথা পাতিম হ'বনে হ'ব দে মই যাওঁ তই ভাত খাই শুবি হা মনটো ভাল লাগিল ভালেই ভালেই পালেহি পিছদিনা ৰাতিপুৱা তাই আহিল মোৰ ওচৰত জ্ঞান নাই নেকি সি উঠাই নাই যাচোন
সিয়াক মাতি দেগৈ ঐ উঠচোন ঐ উঠচোন উঠ না ইমান দেৰিলৈকে কোনোবাই শুই থাকে নেকি ঐ উঠিবিনে অলপ শুবলৈ দিয়ে না পানী ঢালিম নে নালাগে উঠি বহুত মনত পৰে উঠিলে আৰু সেই নদীৰ পাৰৰ বৰগছজোপা যে মোৰ হবলা তোলৈ মনত নপৰে ঐ কিমান দিন থাকিবি কাইলৈ যামগৈ দুদিনৰ কাৰণেহে আহিছো নাহো বুলিয়ে ভাবিছিলো তোলে বৰকে মনত পৰাৰ কাৰণেহে আহিলো যা এতিয়া যা কিয় আহিছ তোৰ কাৰণে বস্তু এটা আনিছো কি বস্তু মোবাইল এইটো তোৰ এইটো মোৰ এতিয়া যেতিয়া মন যায় আমি কথা পাতিব পাৰিম চাওক খুলি দিওঁ তই এইটো টিপি দিবি মই ফোন কৰিম কৰ মই মৰিলো এইটো কঁপিব ধৰিছে ঐ কি দিছ এইটো সেই এইটো ৰিংটং এইটো নাবাজিলে তই কেনেকে গম পাবি মই তোক ফোন কৰা বুলি সেইটো আগতে কব লাগে চাচোন মোৰ বুকুখন কেনেদৰে কঁপিব ধৰিছে তাই মোক মোবাইল এটা দিলে আৰু মোবাইলত কেনেকৈ কথা পাতিব লাগে তাকো শিকাই দিলে আৰু তাই মোবাইলত মোক পইচা ভৰাই দিয়ে যেতিয়া মন যায় আমি দুয়ো কথা পাতি এবছৰ হ'ল তাই যোৱা আজিকালি তাই কথা পাতিবই বিচাৰে কিবা ব্যস্ত হৈ থাকে মাজে মাজে মই ফোন কৰি থাকোঁ কিন্তু তাইৰ খং উঠে মোৰ পৰিয়ে মোৰ লগত কেনেকুৱা ব্যৱহাৰ কৰে জানানে বাৰু আন কাৰোবাক ভাল পায় নেকি নাই তাই মোকহে ভাল পায় কি যে ভাবি থাকোঁ মই ঐ ফোন কিয় কাটি দিলি মই অলপ ব্যস্ত আছো মোৰ কাম আছে তই অলপ দিনৰ পৰা বহুত সলনি হলি মোৰ কিন্তু ভয় হৈছে তই মোৰ পৰা আঁতৰি যাবি বুলি হ'ব এতিয়া ৰাখ ঐ শুনচোন তই পাগল নেকি কিয় বাৰে বাৰে তই ফোন কৰি আছ তোৰ লগত কথা পাতিব মন যোৱা বাবেহে তই মনে মনে থাক তোক ফোন দি মই ভুলে কৰিলো এইবাৰ গ'লে মই মোবাইলটো লৈ আহিম একো নকলে তাই ফোনটো কাটি দিলি আৰু ফোন নকৰা হ'ল কিনো বেয়া পালে তাই পিছদিনা ৰাতিপুৱা পৰিহঁতৰ ঘৰলৈ গ'লোঁ দেউতা 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 কি হ'ল তই নেকি চিঞৰি আছা আৰে পৰি তই কেতিয়া আহিলি ঐ তইচোন সলনি হলি কিয় এতিয়া মই গাঁৱলৈ থাকিব লাগে নেকি বহুত বেয়া লাগিল মোৰ আহিব ললো তাই মাত লগালে মোৰ হাতটো দি যা তোৰ লগত কথা কেনেকৈ পাতিম মোৰ লগত কিয় কথা পাতিব লাগে
কথা পাতিব সময় নাই মোৰ ফোনটো দে লয় চকুত চকু পানী লৈ গুচি আহি সেই নদীৰ পাৰৰ বৰগছ চোপালৈ বাৰে বাৰে মনত পৰি তাই যোৱা সেই দিনটোলৈ তাই আকৌ দুদিন পিছত গুচি গ'ল খবৰ নোপোৱা হ'ল এনেকৈ এবছৰ পাৰ হ'ল জ্ঞান দুখ নকৰিবি সকলোবোৰ ঠিক হৈ যাব বহুত পলম হ'ল এতিয়া তই ঘৰলৈ যোৱা মই অলপ পথাৰৰ পৰা আহোঁ তোমাৰ মা আকৌ তোমাক চিন্তা কৰি থাকিব যোৱা মই আহিছোঁ কলিতাৰ চলিছে গুৱাহাটীত পঢ়ে গাঁৱত নাম কৰিব যায় এই পুলিচে বাপেকক কিয় ফোন কৰিব লাগে মৰিলে আৰু পৰি নাই পৰিৰে আকৌ হ'ব নোৱাৰে বুকুখন কঁপিব ধৰি দৌৰি গ'লো পৰি ঘৰ বহুত মানুহ কন্দা কটা কি হ'ল একো ধৰিব পৰা নাই যিমানে ওচৰ চাপি আহিছোঁ বুকুখন কঁপিব ধৰি আত্মহত্যা কৰিছে দেউতা এইবোৰ কি কৈছে দেউতা কাৰণ পৰিয়ে মোক কথা দিছে দেউতা পৰি একো হ'ব নোৱাৰে দেউতা পৰি একো হ'ব নোৱাৰে তাই মোক এৰি নাযায় আপুনি কিয় মিছা কথা কৈছে হোৱা পৰি আহিছে চোৱা পৰি আহিছে তই কি কৈ যাব পাৰিব ইয়াক জ্ঞান গণ্য মই ছাৰ আপোনাক ছাৰে মাতিছে জ্ঞান ছোৱালীজনী নিজে আত্মহত্যা কৰিছে তুমি চিন্তা নকৰিবা আমি দোষীক অতি সোনকালে এৰেষ্ট কৰি শাস্তি দিয়াৰ ব্যৱস্থা কৰিম বলদা চিঠিখন দিবা তোমাৰ কাৰণে এইখন চিঠি এৰি গৈছে আৰু তুমি দুখ নকৰিবা আমি এতিয়া আহিছোঁ হা মৰমৰ সোণ মৰম লবি তোক মই বহুত দুখ দিলোঁ যদি পাৰ মোক ক্ষমা কৰি দিবি আজি তই কোৱা অধিকাৰ মোৰ নাই তুমিয়ে কৈছোঁ তুমি ঠিকেই কৈছিলা মই সলনি হৈছিলোঁ কাৰোবাৰ ভাল পোৱা অভিনয় দেখি তোমাৰ মৰমক মই অপমান কৰিলোঁ বহুত দুখ দিলোঁ তোমাক মোৰ বাবে তোমাৰ লগত পাৰ কৰা সেই নদী পাৰৰ সময়খিনিয়ে ভাল আছিল ইয়াত আহি ভুল কৰিলোঁ মই ভবাই নাছিলোঁ ইয়াত যে মোৰ এনেকুৱা হ'ব মই প্ৰথম ঘৰৰ পৰা অহাৰ পৰাই এটা ল'ৰাৰ প্ৰেমত পৰিলোঁ লাহে লাহে সি মোৰ আপোন হৈ পৰিল আৰু আমাৰ সম্বন্ধ বেছি হৈ আহিল আৰু এতিয়া মোৰ গৰ্ভত 5 মাহৰ সন্তান আছে তাক কোৱাত সি মোকে দুখ দিলে আৰু মৃত্যু ভাবুকি দিছে তাৰ ওচৰত আমাৰ কিছুমান গোপন ছবি আছে মই জানো তুমি মোক এতিয়াও গ্ৰহণ কৰিবা তোমাৰ ভাল পোৱাৰ ওপৰত মোৰ বিশ্বাস আছে কিন্তু মই কেনেকৈ যাম ঘৰত কি বুলি মুখ দেখুৱাম মোৰ আগত আন কোনো ৰাস্তা নাই যদি পাৰা মোক ক্ষমা কৰি দিবা ল'ৰালি কালৰ স্মৃতিবোৰে বৰকৈ আমনি কৰিছে তোমাক দিয়া কথা ৰাখিব নোৱাৰিলোঁ ক্ষমা কৰি দিবা বহুত দুখ দিলোঁ তোমাক তাৰে শাস্তি মই পাইছোঁ শুন
তই মোক কথা ভাবি নাথাকিবি। তোমাৰ পৰি। আঁতৰি দিয়কচোন। পৰি পৰি এয়া তই কি কৰিলি পৰি? তই তই ঘূৰি আহ পৰি, তই ঘূৰি আহ। পৰি তই ক'ত গলি মোক এৰি? হে পৰি তই ক'ত গলি মোক এৰি? পৰি আমাক সকলোকে এৰি গুচি গ'ল। পৰি 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 তোক মই যাব দিম নেকি? তই তই মোৰহে দেউতা দেউতা পৰি আৰু মোৰ বিয়া হ'ব ন? মা চোৱাচোন পৰিয়ে কিয় এনেকুৱা কৰিছে? পৰি ক'ত গলি তই মোক এৰি? মই ৰৈ থাকিম তোৰ বাবে। তুমি আহিবানে পৰি? মই জানো তুমি আহিবা। তাই উকা কপালখনত ৰঙা সেন্দুৰে জিলিকাই তুলিলেহি আৰু তাইক শেষ বিদায় দিলে। আৰু সি সদায় নদীৰ পাৰৰ সেই বৰগছজোপা তলত অপেক্ষা কৰে তাই আহিব বুলি। জীৱনৰে কাহিনী বিধাতাৰ লিখনি প্ৰাণৰ